নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্যতম ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰোহিত ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকক আজি ক'বলৈ গৈ আছোঁ ঢেকীয়াখোৱা বৰ্ণামবোৰৰ বিষয়ে। ঢেকীয়াখোৱা বৰ্ণামবোৰৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। তো এইটোকে হাতত ভিডিঅ' আৰম্ভ কৰি লেটছ গো। ইয়াত মই লভ ষ্টৰী, এণ্টাৰটেইনমেণ্ট ভিডিঅ' আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ। তো আজি মানে এটা দুৰ্ভাগ্যজনক কথা যে ঢেকীয়াখোৱা বৰনামঘৰ অৰ্থাৎ যোৰহাট অসমত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এগছি বন্তি জ্বলাইছিলে। সেই এগছি বন্তি অক্ষয় বন্তি বুলি কোৱা হয়। সেই অক্ষয় বন্তিটো মানুহে ভুৱা বাতৰি উলিয়াই কৈছে কি বন্তিগছি নুমাই গৈছে। বন্তিগছি ঢেকীয়াখোৱাৰ যিখন বন্তিগছি দিয়া আছে সেই বন্তিগছি নুমাই গৈছে। আৰু এই বন্তিগছি নুমোৱা নাই। আৰু এই বন্তিগছি সকলোৱে ভুৱা বাতৰি হিচাপে গোটেই অসমত প্ৰচাৰ কৰি পেলাইছে। চ' এই কথাষাৰ আমাৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পুৰোহিত অৰ্থাৎ ঢেকীয়াখোৱা বৰনামঘৰত যিজন চাকি বন্তি জ্বলাই আপোনাৰ গোসাঁই, এই নিজেই মানে বক্তব্য কৰিছে যে এইখন ভুৱা বাতৰি হয় বুলি। তো আপোনালোকে বিশ্বাস নকৰিব। আৰু ময়ো মোৰ ইউটিউব চেনেল মিষ্টাৰ ৰোহিতে টীমৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ যে এনেকুৱা ধৰণৰ ভুৱা বাতৰি বিশ্বাস নকৰিব। আপুনি যদি সঁচা কথাটো জানিব বিচাৰে তেনেহ'লে এই মই দিয়া ভিডিঅ' ক্লিপটো চাওক। আৰু যদি এইতকৈ সঁচা ক্লিপ মানে সঁচা বুলি বিশ্বাস কৰা তেনেহ'লে আপুনি নিজেই ঢেকীয়াখোৱা বৰনামঘৰত গৈ গোসাঁই আৰু বহুত মানুহ সুধিব পাৰে। আৰু যদি এই ঢেকীয়াখোৱা বৰনামঘৰত যিখন বন্তি, এই বন্তি যদি নুমাই যায় বা এই বন্তিগছি নুমাই যায় তেনেহ'লে আমাৰ এই ঢেকীয়াখোৱা অৰ্থাৎ আমাৰ অসমখনেই নুমাই যাব। এনেকুৱা এটা কথা আছে ন। তো আপোনালোকে বিশ্বাস নকৰিব। চ' ফ্ৰেণ্ডছ, আৰু মই বেছি নকওঁ, আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই দিছোঁ বাৰু। তো চাই লোৱা আপোনালোকে। এই বৰনামঘৰৰ ভাগিত মহাপুৰুষ মাধৱদেৱে এৰাতি থাকি যি অক্ষয় বন্তি জ্বলাই থৈ গৈছিল, আজি প্ৰায় 1528 চনৰ পৰা অবিৰতভাৱে জ্বলি আছে আৰু ভৱিষ্যতেও জ্বলি থাকিব। ইতিমধ্যে আমি এই মুহূৰ্তত আমালৈ বিভিন্নজনে ফোন কৰিছে যে আজি বোলে ঢেকীয়াখোৱা বৰনামঘৰৰ চাকি গছ নুমাই গৈছে বুলি, এইটো চাকি গছ নুমাই গৈছে বুলি। এইটো সম্পূৰ্ণ ভিত্তিহীন ভুৱা বাতৰি। যে এই চাকি যদি নুমাই যাবলৈ হয়, প্ৰথমতে ঢেকীয়াখোৱাবাসী সম্পূৰ্ণৰূপে নুমাই যাব। সেয়েহে অসমবাসীক, ভাৰতবাসীক বা ভাৰতৰ বাহিৰত থকা প্ৰবাসীসকলকো আমি এই নামঘৰৰ মজিয়াৰ পৰা আহ্বান জনালোঁ যে গুৰুজনে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি ই জ্বলি থাকিব আৰু জ্বলি আছে, অনন্তকাললৈ জ্বলি থাকি ৰাইজক আশীৰ্বাদ দিব। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাটো গম পায়। আৰু আপোনালোকক এটা জনাওঁ যে মোৰ চেনেলটো লভ ষ্টৰী ভিডিঅ' মানে এনেকুৱা ৰহস্যজনক বাগানীয়া ভাষাকে মনে এটা দি আছে, চাৰ্জন ভাষা দি। আপোনালোকে মই অসমতে পৰিস্থিতি কৰিব, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ যদি আদিবাসী লভ ষ্টৰী এণ্টাৰটেইনমেণ্ট ভিডিঅ' কমেডি ভিডিঅ' চাব বিচাৰে ছাবস্ক্ৰাইব বেলাইকন আছে, বেলাইকন দবাই দিব, অল প্ৰেছ কৰি দিব। আৰু এনেকৈ ইয়াতে মই বিদায় লওঁ আপোনালোকৰ মাজত। জয় অসম, জয় হিন্দ, জয় ভাৰত।